মহাদেৱক চিন্তি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো সকলোতো গম পাইছে আজি আমি ক'ত যাই আছোঁ, নলবাৰীৰ পৰা নগাঁৱত যাই আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাতিপুৱা 6:35 ওলাইছোঁ, কিমান বজাত পাওঁ বা তো গম নাপাওঁ। নতুন এক্সপিৰিয়েঞ্চ, তো আজি প্ৰথম যাই আছোঁ এনেকুৱা হয়। তো চাই থাককচোন। নলবাৰীতো হাজোৰতো ইমানেই বেয়া হৈছে যে 1 নম্বৰৰ ওপৰত 2 নম্বৰ লগাব নোৱাৰি। ইমান বেয়া, 1 ঘণ্টাৰ জেগাত 2 ঘণ্টা লাগি যাব ৰাস্তাত। তো হাৱাইদি যোৱাই ভাল। আমি গম নাপাওঁ, হাৱাইদি আহি গ'লোঁ, বহুত দিন অহা নাছিলোঁ। ইমান বেয়া ৰাস্তাটো। তো এতিয়া ৰাতিপুৱা 6:30 বাজিছে। এই 6:30 বজাতে ইমান ৰ'দ দিছে, মানে চকু মেলিবৰ উপায় নাই। কি হয় ক'ব নোৱাৰোঁ। দে আৰু যাই থাকোঁ দে। তো আমি জালুকবাৰী পাই গ'লোঁ। জালুকবাৰীৰ পৰা ডাইৰেক্ট চিধা যাম হাৱে হৈ ডাইৰেক্ট নগাঁও। যোৰাবাট পাই গ'লোঁ, আৰু বহুত আছে যাব। তো যোৰাবাট, এই যোৰাবাট টাৰ্ণিং, বাপৰে বাপ কি টাৰ্ণিঙে। বহুত দিনৰ সপোন আছিল তো মহামৃত্যুঞ্জয় মন্দিৰ যোৱা। তো যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱাকৈ পায়, কমেণ্টত জনাব। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱেই, মই কোনো ধৰণৰ প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, প্ৰফেশ্যনেল মানে ভিডিঅ'গ্ৰাফাৰ নহয়। তো যিখিনি পাৰোঁ সেইখিনি দেখাই আছোঁ মোবাইল কেমেৰা দি। এতিয়াও বিশ্বাস হোৱা নাই যে মই মহামৃত্যুঞ্জয় মন্দিৰ যাই আছোঁ। তো যাই আছোঁ, কি হয় ক'ব নোৱাৰোঁ। দে আৰু কিবা হয় ক'ব নোৱাৰোঁ, দে যাই থাকোঁ। প্ৰথমখন টোল গেট পালোঁ। আজিলৈকে টোল গেট পাৰ হোৱা নাই বাইক লৈ। তো আজি প্ৰথম টোল গেট পাৰ হৈ আছোঁ বাইক লৈ পেলাই। আগত সুধি আছোঁ তেখেতক কিবা কয়, বাইকৰ পইচা লয় নে নলয় ক'ব নোৱাৰোঁ। তেখেতে ক'লে যে বাইকত পইচা নলয়। আমি যাই আছোঁ। কিবা যদি ভুল হৈছে আপোনালোকে জনাব। বহুত ভাল লাগিছে, ৰাস্তাবিলাক ইমান চাফা, ইমান মজা লাগছে ৰাস্তাবিলাক দেখা পাই কিনে। লাগছে এতিয়াই ভাল লাগছে, আৰু জাগা পাবাই আছে। তো চাই থাকক দে আৰু কিবা হয়। ইমান ৰ'দত ইনাই মাথা কামবা লাগিছে। পেট্ৰলৰ দামটো চালি আৰু মাথা ঘূৰি যায়। কি হয় ক'ব নোৱাৰোঁ দে আৰু দে। ঈশ্বৰক চিন্তি ভৰাই লওঁ। জয় মোদীজী। নগাঁও কিমানমান হ'ব? 50 ন? 85। ইয়াৰ পৰা বোলে আৰু 85 কিলোমিটাৰ আছে। প্ৰায় আমি 92 কিলোমিটাৰ পাৰ কৰি আহিলোঁ। চাই থাককচোন কি হয়। ৰাতিপুৱা ঘৰত পানী খাই আহিছোঁ, তো মই ইয়াতে হোটেলত কিবা এটা খাই লওঁ। ষ্ট্ৰিং খাই বোলে এনাৰ্জি পায়, তো আমি ষ্ট্ৰিং খাই ল'লোঁ। ৱাও, পুৰা সেউজীয়া সেউজীয়া পৰিৱেশ, চাই লওক বঢ়িয়া লাগছে। তো ফাইনেলি পালোঁ জাগিৰোড পালোঁ। নগাঁও আছে আৰু মোটামুটি 70 কিলোমিটাৰ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে, দেখাই আছোঁ ভালদৰে। যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ। আমাৰ আইতাহঁতে কৈছিল যে ভগৱানৰ ভিতৰত সকলোতকৈ ডাঙৰ হৈছে গণেশ। তো গণেশ বাবা লগ পালোঁ। জয় গণেশ বাবা। জাগিৰোড পাৰ হৈ অলপ ৰখিছোঁ। 123। বেলেগে ডমিনাৰ হিমালয়ান লৈ ৰাইডত যাই আছে, আমি এভেঞ্জাৰ লৈ যাই আছোঁ। এভেঞ্জাৰ আমি ৰখিছোঁ। বহুত ৰ'দ, এই ৰ'দত অলপ ডাবৰ পানী খাই লওঁ। আউটগুৰিত ৰখিছোঁ।
তো চাই থাকক আউটগুৰিতে দাদাৰ তাতে আমি ডাবৰ পানী খাই আছোঁ। তো চাই থাকক ইয়াৰ পৰা 40 কিলোমিটাৰ ন 40 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ। তো চাই থাকক ডাব খাই ল'লোঁ। তো যাই আছোঁ আমি নগাঁও। চাই থাকক নগাঁৱত আহিলে দুখন টোল গেট পায়। তো এখন আগতে পাৰ কৰি থৈছোঁ আৰু এখন পাৰ কৰিলোঁ। তো অলপ ৰেষ্ট লৈছোঁ ৰাস্তাত অলপ ৰখিলোঁ। বহুত বেয়া লাগছে মানে বহুত দূৰ ৰাস্তা গাড়ী চলাই আহিলোঁ তো অলপ কঁকাল চকাল বিয়াইছে। তো সেইকাৰণে অলপ ৰখি লৈছোঁ ৰাস্তাতে। তো চাই থাকক ইমান ৰ'দ দিছে আজি মানে এই ৰ'দত যে আহিছোঁ। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে তাই আৰু গম পাই গৈছে আজি। আপোনালোকে ভালদৰে চাব এনেকুৱা দুটা চাৰ্কুল পায়। এটা চাৰ্কুলত চিধা যাব লাগে আৰু এটা চাৰ্কুল দেখাই আছোঁ আগত চাই থাককচোন। এইটো চাৰ্কুলৰ পৰা আৰু 5 কিলোমিটাৰ আছে। ইমান ৰ'দ দিছে ৰ'দেও ভাবছি যে এন্তে কি বস্তুৱে যায়ে আছে দেখোন দে আৰু পাই আছোঁ বেছি দিন নাই 5-10 মিনিট লাহে লাহে যাই আছোঁ। বহুত গৰম এইটো চাৰ্কুলত ভালদৰে চাব আপোনালোকে। চিধা গ'লে পাব কাজিৰঙা আৰু এইফালে দক্ষিণ চাইডে গ'লে পাব আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ। মৃত্যুঞ্জয় মন্দিৰটো কোনফালে? এইফালে হ'ব আৰু 1.5 কিলোমিটাৰ আছে। 1.5 কিলোমিটাৰৰ পিছত পাই আছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰ। এই ৰাস্তাটোৰ ৰাইট চাইডে আছে গেটখন। আপোনালোকে ভালদৰে চাই ল'ব এনেকুৱা গেট। ফাইনেলি উঠি গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তাত। সৌটো দেখা পাইছেনে? শিৱলিংগটো গছৰ ওপৰেৰে দেখা পাইছোঁ। আপোনালোকে দেখা নাপাব পাৰে। কেমেৰাত অলপ জুম কৰি দেখাইছোঁ চাই লওক ইমান ওখ। গাড়ীখন ইয়াতে ৰাখিম বুলি ভাবিছিলোঁ। তো ল'ৰা এজনে ক'লে আগত বোলে কিবা পাৰ্কিং আছে পাৰ্কিঙত থৈ লওঁ। ভিতৰত বা সোমাব দিয়ে নে নিদিয়ে চাই লওঁ কি হয়। ফাইনেলি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। ভবা নাছিলোঁ যে ইনকে বাইকত আহি কিনে মহামৃত্যুঞ্জয় মন্দিৰ দেখা পাম। তো বহুত ভাল লাগছে দেখা পালোঁ ফাইনেলি বহুত ভাল লাগছে। চাই দিয়কচোন ভিতৰত যাই আছোঁ। বহু হাজাৰ বছৰ আগতে বোলে ইয়াত গুৰু শুক্ৰাচাৰ্যই মহামৃত্যুঞ্জয় যজ্ঞ পাতিছিল আৰু ইয়াৰে ইতিহাস উদ্ধাৰ কৰিছিলে ভৃগুগিৰি মহাৰাজ ডাঙৰীয়াদেৱে। বহুত দিনৰ সপোন এটা পূৰণ হ'ল। ফাইনেলি নিজ চকুদি দেখা পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াৰে ওপৰত চাকি জ্বলাব নিদিয়ে চাগে সেইকাৰণে ইয়াত ৰাইট চাইডে আপোনাৰ চাকি জ্বলাই আছে। প্ৰথমবাৰ আহিছোঁ না চাই থাককচোন ভিতৰত সোমাব দিয়ে না। লিংকটো লেফ্ট চাইডে আছে আপোনাৰ হাত তাত ধোৱা জেগা। তো হাত তাত ধুই আহি সোমাই গ'লোঁ মানে মন্দিৰত। ভিতৰত ভিডিঅ' বা কেমেৰা এলাও নাই। যিখিনি বাৰু দেখাই আছোঁ চাই থাককচোন। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ লিংগ 126 ফুট ওখ। সেইদিনা যে ভূমিকম্পটো গ'ল সেই ভূমিকম্পত ফাট মেলিছে এইটো। ভিতৰত কেমেৰা এলাও নাই। বাহিৰৰ পৰা যিখিনি বাৰু দেখাইছোঁ তো যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। সেৱা জনাই লাষ্টত বিদায় মহামৃত্যুঞ্জয় মন্দিৰ। জয় ভোলেনাথ।